যোৱাকালি ভাৰতত লঞ্চ হ'ল ই-ৰূপী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লঞ্চ কৰিলে ই-ৰূপী। নমস্কাৰ, মই নৱদৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এন ফৰ ইউ আছামিছ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰটো চাওঁ। যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লঞ্চ কৰিলে ই-ৰূপী। ই-ৰূপী হ'ল এক ডিজিটেল পে'মেণ্ট ছিষ্টেম। ই-ৰূপীৰ জৰিয়তে আমি বিভিন্ন বয় বস্তু কিনিব পাৰিম। ডিজিটেল পে'মেণ্টৰ দিশত ই-ৰূপী হ'ল ভাৰতৰ এক প্ৰথম পদক্ষেপ। আপোনালোকে হয়তো এতিয়ালৈকে নিশ্চয় বুজি পাইছে যে ই-ৰূপীয়ে বিটকইনৰ দৰে কাম কৰিব। আমি যিবোৰ গিফ্ট ভাউচাৰ পাওঁ, আমি আমাজন আদিত কেতিয়াবা কোনোবা বস্তু ক্ৰয় কৰিলে যিবোৰ গিফ্ট ভাউচাৰ পাওঁ, সেই গিফ্ট ভাউচাৰবোৰ আমি অন্য কোনো প্ৰডাক্ট কিনিবৰ বাবে তাক ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেধৰণেই কাম কৰিব ই-ৰূপীয়েও। আপুনি যদি আমাজনৰ পৰা কোনো এটা বস্তু কিনে, আপুনি ধৰক কোনো এটা ভাউচাৰ পালে, আপুনি সেই ভাউচাৰটো ইউজ কৰি অন্য কোনো প্ৰডাক্ট কিনিব পাৰে। ঠিক তেনেধৰণে আপোনাৰ একাউণ্টৰ পৰা কোনো পইচা নকটাকৈ বা কোনো অনলাইন পে'মেণ্ট নকৰাকৈ আপুনি ই-ৰূপীৰ জৰিয়তে বিভিন্ন প্ৰডাক্ট আদি কিনিব পাৰিব। ই সম্পূৰ্ণৰূপে বিটকইনৰ দৰে কাম কৰিব। বিটকইন ব্যৱহাৰ কৰি আমি যেনেধৰণে বিভিন্ন প্ৰডাক্ট আদি কিনিব পাৰোঁ, আমি টিভি, ৰেফ্ৰিজৰেটৰ, মোবাইল ফোন যিকোনো প্ৰডাক্ট আমি কিনিব পাৰোঁ, ঠিক তেনেধৰণে আমি ই-ৰূপীও ব্যৱহাৰ কৰি যিকোনো প্ৰডাক্ট কিনিব পাৰিম। ধৰি লওক আপুনি কোনো এখন দোকানলৈ গ'ল, আপোনাৰ হাতত পইচা নাই, আপোনাৰ হাতত আছে ই-ৰূপী, আপুনি কোনো এটা প্ৰডাক্ট কিনিব লাগে। তেনে ক্ষেত্ৰত সেই দোকানখনে যদি ই-ৰূপী একচেপ্ট কৰে, তেতিয়া আপুনি সেই প্ৰডাক্টটো অতি সহজে ক্ৰয় কৰিব পাৰিব। আপোনাৰ পইচা কোনো একাউণ্টৰ পৰা ট্ৰান্সফাৰ নহয়, আপুনি কোনো কেছ দিব নালাগে, আপুনি ই-ৰূপীৰ জৰিয়তে যিকোনো প্ৰডাক্ট কিনিব পাৰিব। ই-ৰূপীবোৰ গ্ৰাহকে লাভ কৰিব ভাউচাৰ ৰূপত আৰু ই মোবাইলতে উপলব্ধ হ'ব। ই-ৰূপীৰ ভাউচাৰবোৰ থাকিব QR কোডত। যদি কোনো ব্যক্তিয়ে আপোনাক ই-ৰূপী দিয়ে, তেনে ক্ষেত্ৰত আপুনি QR কোডটো স্কেন কৰাৰ পিছতে সেই পইচাটো আপোনাৰ একাউণ্টলৈ ট্ৰান্সফাৰ হৈ যাব। আপুনি যদি কোনো ব্যক্তিক ই-ৰূপী দিব লগা হয়, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ বেংকলৈ যাব লাগিব আৰু বেংকত গৈ আপুনি যিজন ব্যক্তিক ই-ৰূপী দিব তেখেতৰ ডিটেইলছ দিব লাগিব আৰু বেংকে আপোনাৰ একাউণ্টৰ পৰা তেখেতৰ একাউণ্টলৈ ই-ৰূপী চেণ্ড কৰিব। আশা কৰোঁ আপোনালোকে এই খবৰখিনি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে এই খবৰটো জানি কেনেকুৱা পালে। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।